Hello everyone, good morning. স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, মোৰো ভালেই বাৰু। আৰু এতিয়া হৈছে ৰাতিপুৱা 8 আৰু আমি এতিয়া যাব ওলাইছোঁ মামাহঁতৰ ঘৰত। আমি গোটেইকেইটা আছোঁ, আব্বা আম্মা মই বা চাৰিওটা। আজি মানে জেঠিমাৰ আমাৰ দুৱা কাটিব, তো সেইটো কাৰণে আমি ৰাতিপুৱাতে ওলালোঁ। আৰু ইফালে আমি বাছ ৰখি আছোঁ, আমাৰ ৰাস্তাত ৰখি আছোঁ বাছ। আৰু ইফালে ইমান ৰ'দ দিছে দেখিছেনে গাইজ, একদম চকু টকু মেলিবই পৰা নাই। আৰু ইফালে এখন বাছ আহিছে কিন্তু নৰখিল। আৰু চাই থাকিব ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ, কি পাৰোঁ দেখুৱাই থাকিম। ইফালে আব্বা বহিলে, আমি গোটেইকেইটা এতিয়া যাই আছোঁ। আৰু আমি গাড়ী যাই পোৱাতে 1 ঘণ্টা লাগিব। যদি মানে বাছখন যদি স্পীড যায় তেতিয়াহ'লে 40 বা 45 মিনিটত আমি পাই যাওঁ। কিন্তু যদি আৰু লাহে লাহে যায়, ৰখি যায়, তেতিয়াহ'লে 1 ঘণ্টা লাগে আমাৰ মামাহঁতৰ ঘৰত যায়। আৰু আমাৰ মামাহঁতৰ ঘৰ চাংঘাৰীত, আমাৰ মামাহঁতৰ ঘৰ। তো গাইজ এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ। এতিয়া হৈছে ধূপাজাৰীৰ চক। আৰু এতিয়া ইয়াত হৈছে ৰাস্তা 4টা, পাৰ পৰা বৰ দিগদাৰ, চাৰিওফালৰ পৰা গাড়ী আহি থাকে। তো যেনেকৈ নহওক পাৰ হ'ব লাগিব। আৰু গাইজ এয়া আহি পালোঁ মামাহঁতৰ ঘৰ। আৰু এইটো হৈছে আমাৰ সৰু মামাহঁতৰ ঘৰ। আৰু এইডাল কিহৰ গছ জানেনে? এইডাল হৈছে আঠেছ ফলৰ গছ। আৰু গাইজ এইকেইটা হৈছে মামাহঁতৰ ভাড়াত দিয়া ৰুম, ইয়াত ৰুম ভাড়া দিয়ে। আৰু ইফালে মামাহঁতৰ কাপোৰ আনি ধুই দিছিল, তো ইয়াত মেলি দিছে এনেকুৱা। আৰু ইফালে এইখিনি জেগাটো ৰুম বনাব মামাহঁতে। আৰু ইফালে ইয়াত বাথৰুম আদি কৰি গোটেইখিনি ব্যৱস্থা আছে। আৰু এতিয়া আমি ভিতৰৰ ফালে সোমাই যাওঁ বলক। এতিয়া আমি কাপোৰ কানি খুলি ল'লোঁ। আৰু ইফালে মামী দিলে আমাক চাহ খাবলৈ। আৰু এতিয়া আমি চাহ খাই আছোঁ। লগতে এইটো হৈছে তামান্না, আমাৰ মামাৰ সৰু ছোৱালী। লগতে তাই কিবা কানি উৎপাত কৰি আছে আমাৰ লগত, দেখিছে আপোনালোকে। আৰু ইফালে হাই বুলিও কৈ আছে। আৰু আপোনালোকক দেখুৱাই থাকিম। আৰু গাইজ এইখন হৈছে আমাৰ সৰু মামাৰ দোকান। লগতে আপোনালোকক দেখুৱাই দিলোঁ অকণমান, যিহেতুকে মই আহিছোঁ আজি মামাহঁতৰ ঘৰত, অকণ দেখুৱাই দিছোঁ। আৰু গাইজ ৰাতি আকৌ ৰেকৰ্ড কৰা নহ'ল। আৰু এতিয়া ৰাতিপুৱা আমি চাহ পানী খাই আহিলোঁ। এতিয়া আমাৰ এইটো এটা মামাহঁতৰ ঘৰ, এইটো হৈছে মাজু মামা। আৰু এইটো মামা অকণমান বেলেগ জেগাত আছে, মানে ইয়াত পুৰণ ঘৰ আছিল। আৰু সেই সৰু মামা ডাঙৰ মামাহঁত বেলেগ জেগাত উঠি গৈছে। আৰু ইফালে মামাহঁতৰ ঘৰো অকণমান দেখুৱাই দিছোঁ।
এতিয়া আমাৰ চাহ পানী খোৱা হৈ গ'ল। এতিয়া অকণমান কথা পাতি আছোঁ আৰু অকণমান ৰুমটোও দেখুৱাই দিলোঁ। মামীহঁতৰ এইটো হৈছে বেডৰুম, অকণমান দেখুৱাই দিছোঁ। আৰু ইফালে আমি বহি আছোঁ, এয়া বিচনা আলনা। মামী বহুত ডিচিপ্লিন কৰি থৈ দিয়ে। আৰু এতিয়া ৰাতিপুৱাৰ টাইম যিহেতুকে অকণমান আনডিচিপ্লিন হৈ থাকিবও পাৰে, যিহেতুকে এতিয়া বাজিছে 8টা। আৰু গাইজ ইফালে আমাৰ মামাহঁতৰ এইটো হৈছে চাইনা, তাই পঢ়ি আছে, যিহেতু তাইৰ একবাৰ এক্সাম আছে, মেট্ৰিক দিব তাই এইবাৰ, তো তাই পঢ়ি আছে। আৰু ইফালে এয়া হৈছে মামাহঁতৰ ডাঙৰ ছোৱালীটোৰ ৰুম। তো তাই এতিয়া ঘৰত নাই, তাই মামাহঁতৰ ঘৰত আছে, তাইৰ মামাহঁতৰ ঘৰত। আৰু ইফালে তাইৰ ৰুমটো অকণমান দেখুৱাই দিছোঁ। আৰু বেছি মানে কাপোৰ চাপোৰ গোটেই আদি কৰি থোৱাই আছে, মানে যোৱাকালি যে জেঠীমাৰ দোৱা আছিল তাত পিন্ধি গৈছিল যে, সেইটো কাৰণে গোটেই ধুই মেলি মামীয়ে ইয়াত থৈ দিছে। আৰু গাইজ ইফালে এইটো ৰুম হৈছে মামাৰ। মামা এতিয়া গৈছে অফিচত। তো অকণমান দেখুৱাই দিছোঁ মামাৰ ৰুমটো। আগতে আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব। মামাহঁতৰ ঘৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ কি পাৰোঁ। আৰু গাইজ ইফালে এনেকৈ যাই কেনে পায় পিছফাল, আৰু ইফালে এয়াও বাথৰুম আছে, আদি কৰি গোটেইখিনি ব্যৱস্থাই আছে ইফালেও। আৰু এয়া পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ পিছফালৰ পৰা ভিতৰলৈকে। আৰু এয়া মামী চাই আছে মোক ভিডিঅ' বনোৱা। মই ভিডিঅ' কৰি লৈ লৈছোঁ, যিহেতুকে আহিছোঁ আপোনালোককতো দেখুৱাব লাগিব মোৰ ভিডিঅ'বিলাকত ক'ত ক'ত গৈছোঁ, সেইকাৰণে অকণমান দেখুৱাই দিলোঁ। আৰু ইফালে কাম কৰা মানুহ আহিছে, মামীৰ যিটো কাম হোৱাই নাই, ৰাতিপুৱাৰ টাইমত কাম কৰা মানুহবিলাক বহুত দেৰিকৈ আহে সিহঁতেও। তো অকণ আনডিচিপ্লিন হৈ আছোঁ যদিনো এতিয়াহে ডিচিপ্লিন কৰিব। আৰু গাইজ এতিয়া মোৰ চাহ পানী খোৱা হৈ গ'ল, আৰু ভাবিলোঁ অকণমান আপোনালোকক ওপৰৰ পৰিৱেশটো দেখুৱাই দিওঁ। আৰু ব'লক এতিয়া ওপৰৰ ফালে যাওঁ। তো গাইজ এতিয়া ওপৰৰ পৰা নামি আহিলোঁ, আৰু এতিয়া অকণমান ফুৰি আহোঁ। মাৰ যিহেতুকে এইখন নিজৰ জেগা, তো মা অকণমান ফুৰিব, তো সিফালে অকণমান ফুৰি আহোঁ মাৰ লগত। তো এতিয়া বা ৰখি আছে যাবৰ কাৰণে, মায়ে ওলাই গ'ল বাৰু, কাষৰ মামীহঁতৰ তাত কথা পাতি আছে। আৰু ইফালে আমিও যাওঁ, আৰু মামীহঁতক মাত দিলোঁ, এতিয়া যাওঁ। আৰু গাইজ এয়া হৈছে দুৰ্গা পূজা, আৰু ইফালে আমি মণ্ডপৰ ফালে সোমাই যোৱা নাই, বাহিৰে বাহিৰে চাই আহিছোঁ, মানে মেলাখন চাইছোঁ আৰু দোকান আদি কৰি, আৰু কিবাখিনি খালোঁ, ফুচকা খালোঁ, ম'ম'জ আদি কৰি গোটেইখিনি খালোঁ। আৰু ইফালে গোটেইকেইটা মই ইফালে যেতিয়া আমাৰ পূজা চোৱা হৈ গ'ল, যিহেতুকে আমি ভিতৰৰ ফালে যোৱা নাই, বিশেষ একো চাব লগা নাই, বাহিৰৰ পৰিৱেশটো চাই ল'লোঁ। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ, আৰু যাই কিনে এখন ভাল ৰেষ্টুৰেণ্টত সোমাই যাম। আৰু এতিয়া আমি ৰেষ্টুৰেণ্টত আহি গ'লোঁ এইখন। আৰু গাইজ আমি অৰ্ডাৰ দি কাৰণে এতিয়া আমি কিবাখিনি কথা পাতি আছোঁ। ইফালে অৰ্ডাৰ দিলোঁ, একো অহাই নাই, অকণমান টাইম হ'ল ৰখি আছোঁ। এতিয়া আমি ভাবিলোঁ অকণমান আপোনালোকক ৰেষ্টুৰেণ্টখন গোটেইখিনি দেখুৱাই দিওঁ। ইয়াৰ এখন ৰেষ্টুৰেণ্ট বহুত বেছি ভাল লাগে, আৰু ইয়াৰ বোলে ৰেচিপিবিলাকো বহুত টেষ্টি হয়। তো মই আগতে আহি পোৱা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম আহিলোঁ, তো কেনেকুৱা লাগে খাই চাওঁ বাৰু। এয়া আমাৰ অৰ্ডাৰবিলাক আহি পালে, আৰু এতিয়া তো গাইজ এতিয়া আমি এইখিনি খাই লওঁ, খাই লৈ
আৰু গাইজ আমি অৰ্ডাৰ কৰিছিলোঁ চিকেন বিৰিয়ানী আৰু ফ্ৰাইড ৰাইচ আৰু লগতে পিজ্জা আৰু ফুলকবি আৰু পিজ্জা আহি পোৱা নাই। এতিয়া চিকেন বিৰিয়ানী আৰু ফ্ৰাইড ৰাইচখিনি খাই লওঁ। আৰু সঁচাকৈ গাইজ বহুত টেষ্টি লাগিছে খাই। আৰু পিজ্জা খাই কিনি বিশেষকৈ আৰু বেছি ভাল লাগিব। বিৰিয়ানী আৰু ফ্ৰাইড ৰাইচখিনি বহুত বেছি ভাল লাগিছে। আপোনালোকেও সোমাবচোন কেতিয়াবা ইফালে আহিলে চাংচাৰিৰ ফালে। আৰু গাইজ আমাৰ এইখিনি খাই লোৱা হৈ গ'ল আৰু ইয়াত ফুলকবি আৰু পিজ্জা আহি গ'ল। এতিয়া আমি এইখিনি খাই লওঁ। আজি মানে খায়ে আছোঁ আমি, ৰাতিলৈ একো খাব নোৱাৰিম আৰু ইয়াতে মানে পেট একদম ভৰি গ'ল তাতে। তো গাইজ আজিৰ এই ভিডিঅ'টো হ'ল দুৰ্গা পূজাৰ। মানে মই এই ভিডিঅ'বিলাক পোৱা নাছিলোঁ, চবৰে মোবাইলত থোৱা আছিল যে পোৱাই নাছিলোঁ। তো দেৰি হৈ গ'ল অকণমান। তো আপোনালোকে প্লিজ বেয়া নাপাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব কেনেকুৱা পালে।